ঘৰৰ ওচৰতে বিয়া এখন আছিলে মানে বিয়াখনত গ'লোঁ মানে দেখোন বা এনেকুৱা ধুনীয়া ধুনীয়া ছোৱালী আছে যিটো এজনী মানে পতামৈ তেনেকৈ হ'লোঁ একদম মানে মনত ভাবিলোঁগৈ যে আজি যেনেকৈ হ'লেও এজনী পতাইহে এৰিম তাৰপিছতে ছোৱালীজনী ছাদত বহি আছিলে বহি আছিলে তাৰপিছতে মানে মই ওচৰত তা বুলি সুধিলোঁ মানে কৈছে এই আমুকৰ হয় বুলি কৈছে তাৰপৰা আপুনি ক'ৰ হয় বুলি সুধিলে মই ওচৰ হয় বেয়া নোপোৱা যদি কথা এটা কওঁ দেই বুলি কৈছোঁ কোৱা একদম মানে মাতটো শুনি মানে ইমান ভাল লাগিছে কোৱা কৈছে ইমান বাৰটো দিবা নেকি বুলি কৈছোঁ কেলৈ বা বুলি সুধিছে মানে কথা পাতিম কেতিয়াবা চিনাকি হ'ল তেতিয়া এতিয়া নাম্বাৰটো দি গ'ল পাৰে দিব পাৰি বুলি ক'লে তাৰপিছত সেইটো সময়তে নহয় মোৰ মানে ছোৱালীজন আহি ওলালে সেইটো নহয় পাপা বুলি মাতি দিছেনে সেইটো মানে একদম চালা মোৰ এনেকুৱা খং উঠিছে সেইটো সময়নো আহিবলৈ না মোৰ ছোৱালীজনী মই যে মানে বিয়া পাতা বুলি পাহৰি থাকিলোঁ নহয় ইমান ধুনীয়া আছিলে মানে ছোৱালীজনী মই যে বিয়া পাতা হয় বুলি মই পাহৰিলোঁ